কেনেকুৱা লাগিব ভাল লাগিব আৰু মই যাম কি কৰিব মাহত যায় যায় যাম মই অলপ ফুৰিম কাম চাকিতে যাম ভাল লাগিব অকে লাগিব তাতে এইখিনি মজা আহিছে So guys, নমস্কাৰ বন্ধুসকলক মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে লোকেল গাঁৱলীয়া ব্লগ। So guys, আজি ভিডিঅ'টো মানে বহুত ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি মানে যাম কুকুৰাঝাৰ টাউনৰ মানে এটা সৰিয়হ জান এটা একুৰা ঠাইত সিহঁতৰ মানে এই আমাৰ খুন্দিহঁতৰ মানে মামাকৰ ঘৰ আছে তাত আজি মানে বহুত দিন সিহঁতেও যোৱা নাই। চ' আজি যাম মানে ভিডিঅ'টো বহুত ভাল লাগিব আপোনালোকে চাই থাকক বলক খুৰীহঁতৰ ঘৰত যাওঁ মানে খুৰী সুধো গৈ কেইটা বজাত ট্ৰেইন যাব আৰু খুৰীহঁতে ওলালে নে সেইটো চাব লাগিব। খুন্দি ওলালে কেইটা বজাত ট্ৰেইন আছে কেইটা বজাত ট্ৰেইন আছে মানে শুনা মতেতো 8টা পিছত ট্ৰেইন আছে বুলি মেলি ৰখি আছো যাওঁ আৰু লাহেকে লাগে চাগে চলি যাওঁ। কেনেকুৱা লাগিব আপোনাৰ এক্সপিৰিয়েঞ্চ? মই ভাবিছো বহুত ভাল লাগিব খুব বেছি ফুল এক্সাইটিঙত আছো ভাল লাগিব বুলি ভাবিছো জাৰ্ণিটো চাওঁ কি হয় বহুত দিনৰ মূৰত ওলালো বহুত বছৰৰ মূৰত So guys, ভালে আছে খুন্দি তোমাৰ এক্সপিৰিয়েঞ্চ মোবাইল মেইন So guys, বলক এতিয়া মানে টাইমটো হোৱা লাগি নি আমি অলপ গেম চেম খেলো। So guys, চব আমি যাব কাৰণে ৰেডি হৈ গ'লো বলক আমি ডাইৰেক্ট ষ্টেচনত লগ পাই। So guys, ফাইনেলি আমি ষ্টেচন আহি পালোঁ এণ্ড গোটেই ফাইলবিলাক আছে মানে বহুত মানুহ যাব মই হোৱা নাই যে ইমান মানুহ যাব তাত মানে আৰু পিছফালে চাওক গোটেই মানুহবিলাক মানে আহি আছে আৰু মানে আছেহে আৰু এজনীমান আহিব মানে সেইফালে সন্ধিয়াৰ পৰা কষ্টত আৰু বেগটো ধৰিবলৈ আৰু ষ্টেচনটো এইটো মানে আৰু আছে অলপ যাবৰ কাৰণে। ত' গাইজ বলক ইয়াৰ পৰা আমি ষ্টেচনৰ পৰা জাৰ্ণি আৰম্ভ কৰোঁ। ত' গাইজ বৰ্তমান আমি ষ্টেচন পালোঁ আহি এনে অভাৰ ব্ৰিজ এতিয়া আমি মানে টিকেট কাটিব গৈ আছোঁ। টিকেট কাটাৰ কাউণ্টাৰটো আছে প্লেটফৰ্ম নম্বৰ 1ত এণ্ড এইফালে আমাৰ ব্ৰিজখন টিকেট কাটাৰ কাউণ্টাৰটো হ'ল এইটো যোনে যোৱা জাগিৰত আহে প্লেটফৰ্ম নম্বৰ 1ত টিকেট কাটিছোঁ সেইটো পাব সেইটো টিকেট কাটো। গাইজ আমি টিকেট ল'লোঁ এণ্ড টিকেট এখনতে 80 rupees বোকা জানো লাগে ন টিকেট বলক। গাইজ এনেইতো বজাৰ চজাৰ গ'লেহে হোটেল চোটেল বা এনেকুৱা কিবা কিবি এনেকুৱা দোকান চোকান দেখা পায় যোনটো মানে মাংস চাংস পোৱা যায়। চ' গাইজ ইয়াততো মানে ষ্টেচনতে এনেকুৱা মানে এখন দোকান আছে যোনখন মানে ভেজ বিৰিয়ানী ইগ বিৰিয়ানী চিকেন বিৰিয়ানী ক'ল্ড ড্ৰিংক কাৰী আইটেম বিস্কুট চিপছ এইবিলাক আছে এখন চাব আপোনালোকে ভালকৈ চাব ইয়াত মানে আপোনালোকে চিকেন এটা খাব পাৰিব আহি কিনে ৰান্ধি কিনে ডাইৰেক্ট আৰু বেলেগত যাব নালাগে আৰু এইটো সুবিধাটো বহুত ভাল কৰি দিছে ন কি কওঁ? গাইজ আমি এতিয়া জাগিৰত দিলোঁ বাই বাই এণ্ড এতিয়া আমি গৈ আছোঁ সৰিয়হ হয়নে নাই? আমি বহিব জেগা পোৱা নাই ট্ৰেইনৰ পৰা ইয়াত বস্তু বেগ চেগ আছে আমি মানে এতিয়া গৈ আছোঁ শুনি কিমান ঘণ্টা লাগে ফুৰোঁতে 4 ঘণ্টা লাগে ফুৰোঁতে আৰু এনেবিলাক সন্ধিয়াতে পূৰা মানে মানুহ চানুহ আছে আৰু এইবিলাক এতিয়া বলক আমি গৈ আহিম আৰু দেখাই থাকিম মানে এতিয়া কাম গৈ আমি 1টামান বজাত এতিয়া 10:38 হৈছে ঘণ্টামান 2 ঘণ্টা এইখিনি মজা আহিছে। চ' গাইজ ফাইনেলি আমি ডিমাপুৰ আহি গ'লোঁ আৰু ডিমাপুৰৰ পৰা এতিয়া ডাইৰেক্ট বোকাজান আৰু 1 ঘণ্টা লাগিব। ফাইনেলি আমাৰ গোটেই ফাইলটো হ'ল বোকাজানত পালেহি এনেফালে মানে কি ক'ব আৰু বহুত ধুনীয়া লাগিছে আৰু এতিয়া আমি যাম মটৰ দি সৰিয়হজানত কৰি ভাল লাগিছে নে নাই? ভাল লাগিছে
জাৰ্ণিটো কৰি ভাল লাগিলে অঁ ভাল লাগিলে অ'কে কি ব'লা এতিয়া আমি যাওঁ ডেষ্টিনেশ্যনলৈ গৈ আছো অঁ ব'লা গাইছ ভিডিঅ'টো চাই থাকিব শেষলৈ বোকাজানৰ মানে এইটো হৈছে ব্ৰিজখন ইমান সৰু Kaya ba? So guys, ito lang malalo. Marahay. So guys, ano ka ng kaso? Ano ulit? হেল্ল' ধুনীয়া লাগিছে কিন্তু অকণমান গাড়ীটো অকণমান গৈ পৰা আছে তেওঁ খাই দিম আমি মানে হোটেলৰ পৰা ওলাই আহি এতিয়া অটত সৰিয়হজানলৈ কিনে গৈ আছোঁ সৰিয়হজানলৈ গৈ আছোঁ লাহে লাহে চলোৱা ঠাই ফাইনেলি আমি আহি পালোঁ সৰিয়হজানত এনে চুলিও কাটি ল'ল আৰু এতিয়া আমি ঘৰত গৈ আছোঁ ইহঁতৰ মানাকৰ ঘৰত এণ্ড মানে পালোঁ আহি আৰু চাওক মানে বহুত ধুনীয়া ৰাস্তা ৰ'দ পূৰা ৰ'দে আৰু এইটো ৰাস্তা দি মানে সোমাই যাব লাগিব এইটো ৰাস্তা দি সোমাই যাম চব ইচ্ছা দি মানে এইখিনি গাঁৱলীয়াই হয় কিন্তু গাঁৱলীয়াটো মানে পূৰা এইটো মানে এনেকুৱা একা বেকা ৰাস্তা শ্বিলঙৰ ৰাস্তাৰ দৰে গাঁৱলীয়া ইহঁতৰ মানে গাঁৱৰ ভিতৰখন মানে চাওক আপোনালোকে চাওক না মানে ক'ৰবাতহে ঘৰ আছে গোটেইবিলাক চব জংঘল ক'ৰবাত পাহাৰত যেন মই পাহাৰতহে গৈ আছোঁ চাব এইটো চাওক একা বেকা ৰাস্তা এইখিনিতো আছিল এইখিনিতো আছিল একা বেকা ৰাস্তা চাব চ' গাইছ ফাইনেলি আমাৰ গুৱাহাটীয়া গাঁও বিষ্ণু নামঘৰ ছাইডতে হ'ল এইটো ঘৰটো ফাইনেলি ঘৰটো আমি পাই গ'লোঁ এনে আমি এনেই ওলাই গৈছিলোঁ এনেই ওলাই যাওঁতে মানে ভিডিঅ' বনালোঁ ওলাইছে বাবুৱে পূৰা মানে গা চা ধুই ৰেডি এইটো শুনিছা